और हो गए हम तैयार यूरोप के लिए। এয়া আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছে আৰু জাৰ্নিটো ষ্টাৰ্ট হৈছে এনেকৈ এয়াৰপৰ্ট আহি পেলাই এখেতৰ টোপনি। ঐ নোযোৱা নেকি? হয় গুড মৰ্ণিং। কি শুই শুই লেট হৈ গ'লগৈ, এতিয়া লেট মানে হৈছে বুলি মানে পামগৈ আৰু কিন্তু বলা ফটাফট সৰি বেবছ ফটাফট বলা কিন্তু ভিডিঅ' কৰিবলৈও তাৰ মন গৈছে দেই, লেট কৰি শুই আছে। একো নাই হৈ যাতা কবি কবি। This is Amsterdam. আমি এতিয়া ওলাই আছোঁ এমষ্টাৰডামৰ অলপমান বাহিৰৰ নজাৰা চাওঁ। ৰাতিপুৱা মানে ইমানো ৰাতিপুৱা নহয়, কেইটা হৈছে 8টা 8:30। আমি আমাৰ ফ্ৰেণ্ডৰ ঘৰত আছোঁ আৰু সেইকাৰণে মানে ব্লগিং কৰি থকা নাই। কালি ইমান এনেকুৱা হিষ্টৰী হ'ব দিয়া, ইমান হিষ্ট্ৰী ক'ব দৰকাৰ নাই। বোলা লাগিল চাইকেল মানে এমষ্টাৰডামত কুইণ্টেচেঞ্চিয়েল চাইকেল। ক'ত গ্লাছতে খুন্দা মাৰিব ওলাইছিলে নেকি? কমেডি হৈ গ'লে ইমান ক্লিয়াৰ হৈ আছে গ্লাছকেইটা। এইটো চাইকেল কি মানে এনেই যোনে তোনে উঠাই পেলাই লৈ যাব পাৰি নেকি? লকড আছে। পাব্লিকৰে চাইকেল হ'ব। এমষ্টাৰডাম মানে ইয়াতে চাইকেল কেপিটেল ন, নেডাৰলেণ্ডছ। ইয়াতে চব মানুহ চাইকেল চলাই খালে ইয়াতে চাইকেল চলাই যায়। অঁ ঠিকে আছে। এইটো পাৰ্কটো ন? অঁ অলৰেডি পাৰ্ক নেকি এইটো? হা এইটো নহয়, এইটো পাৰ্ক হয়। এই হাতটো চোৱা, পাৰ্কৰ এণ্ট্ৰেঞ্চ। নাই নাই চোৱাচোন, ন' টিকেট, পাব্লিক পাৰ্ক। মানে আমি যেতিয়া আহিছোঁ মানুহবোৰ দেখিছোঁ চবেই দৌৰি আছে, পুৰা একদম ঘামি গৈছে, দৌৰি আছে চব ফিট। সেইকাৰণে আমি অকল কমপ্লেইন কৰি থাকোঁ আমাৰ ইণ্ডিয়াৰ মেডেলছ নাই অলিম্পিকত কিবা কিবি। ইয়াৰ মানুহবোৰ মানে অকল খেলৰ মেডেলছৰ কাৰণে নহয়, মানে পুৰা সিহঁতি এনেই যদি 99% পপুলেশ্যনে যদি ইমান এক্টিভ থাকে তাৰ মাজততো 10%টো প্ৰফেচনেলি খেলিবই পাৰে। 10% এইটো ষ্টেটিষ্টিক্স কেনেকৈ আহিলে? বাট যি হওক 90% কৈ দিলা যে সেইকাৰণে আৰু 10% কৈ দিছোঁ। যি হওক অঁ, তাৰ মাজতো এথলিট ওলাই যাব ন অলিম্পিক্স মেডেল লোৱা। আমি আৰু মানে লেইড বেক আৰু মানে হ'ব দে গাড়ীটোত আছোঁ যেতিয়া এনেকৈ যাম। কিন্তু ইয়াত চবে চাইকেল চলাই চলাই যায়, গাড়ী থাকিলেও নোলায়। আমি এতিয়া নেডাৰলেণ্ডৰ একদম ভিতৰৰ জেগা আছোঁ, টুৰিষ্ট প্লেচ নিচিনা নহয়। এইফালে মানে প্ৰপাৰ গাঁও নিচিনা জেগা। এইফালে ছাইডত মানুহৰ ঘৰ আছে, সৰু সৰু ঘৰবোৰ একদম কিউট কিউট ঘৰ, যেনেকৈ আমাৰ গাঁওবোৰত থাকে ন এনেকৈ। পিছফালে ৰাস্তাটো এনেকৈ সৰু সৰু গেট আছে আৰু তাৰপিছত ছাইডত এইবোৰ মানুহৰ ঘৰ, টিকলা ঘৰ মানে পুৰা তোমাৰ মানে US-ৰ কম্পেৰিজনত একদম উল্টা সৰু সৰু ঘৰবোৰ আৰু কিন্তু এষ্টেটিক পুৰা ধুনীয়াকৈ গ্ৰীণ কৰি থৈছে সেইটো জেগাটো। গাৰ্ডেনিং কৰিছে বঢ়িয়াকৈ, মানে পুৰা এনেকুৱা নহয় যে একদম মেইনটেইন টাইপৰ নহয়, কিন্তু গছবোৰ চব পাতবোৰ মৰি মৰি গৈছে। কিন্তু তোমাৰ গাৰ্ডেন দেখিছোঁ নহয়, ৰাতিপুৱা মৰ্ণিং এনেকুৱা জেগাত কিমান পিচফুল লাগে ন? বিৰাট পিচফুল। অকল চৰাই মাত শুনিছোঁ আৰু আমাৰ মাত, অকল আমাৰ দুটা বেছি কথা পাতিছোঁ। এই ঘৰটো ইমান কিউট, ৰাস্তাটো কোনো নাই। আলু চালু ওলাব নেকি আকৌ? US নহয় দে, এইটো ভালো নোলায়।
ইয়াতে কেনেলৰ মাজেদি যদি ডাঙৰ জাহাজ আহে তেতিয়া এনেকৈ ব্ৰিজখন উঠা নমা কৰিব পাৰি এতিয়া চেল কৰিম চাব পৰিব Backwards, middles, neutrals, no gas. If you go forward, backwards is also braking. Right is right. if I do brake Yeah, backwards is also braking. Yes. if you're going forward then If you go forward, backwards is also braking. হাঁহিটা মাৰি দিয়া Forward you go. captain of the ship ফাৰ্ষ্ট কেপ্টেইন first mate কি কয় first mate ওকে আমিকেইটা নহয় আমিকেইটা পেচেঞ্জাৰ প্ৰিন্সেছ পেচেঞ্জাৰ প্ৰিন্সেছ তাতো আহি ইয়াতে don't shift weight Acceleration মই দিম আচ্ছা আগতে আহিব নেকি মই এফালে পিছত যাওঁ নি Shaky হৈ গৈছে মাছটো মই এফালে যাওঁ তুমি এফালে অ'কে equal distribution কৰিব লাগে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন কৰি দিছে জাহাজত boat চটত এইটো কৰি দিয়ে তথাপিও এফালে বেছি হেৰি হৈ গৈছে তাইৰ লগত কেনেকৈ মিলিব তাই এইকাৰণে ইহঁতকেইটা পিছৰীয়া গৈছে আমি বেছি হেৰি কৰি নাথাকিবা আপুনি নহ'লে আগত আহক তেতিয়া ৱেটখন পুৰা সমানকৈ ইকুইভেলেণ্ট হ'ব আচ্ছা তুমি পাৰিবতো মিষ্টেক কৰি দিব পাৰে তো মজা লাগিছে বৰষুণো দি আছে ভাল বিগিনাৰ কোৰ্স বিগিনাৰ এইটো লৈ পেলাই সাগৰত গুচি গ'ল বোলে মই পাৰিলো বুলি চেণ্ডিয়াগত মই একবাৰ সুধিব যোৱা নাছিলো বতৰ কাৰণে সুধিব গৈছে আৰু মই অকলে এনেকুৱাটো নহয় একদম সাগৰৰ ৱেবত কি সাগৰ কৰে আগততো ভয় লাগিব ভাই হেল্প কৰিবও কোনো নাথাকে কি ধুনীয়া ৰে এই গ্ৰীণ এতিয়া এই লেফ্টত যাব কৈছিলে এইটো ক্লোজ ৰেড লেখা আছে সংকল কৰি দিছে ৱাও এতিয়াতো ভাল লাগিছে ধুনীয়া ন কি ধুনীয়া ৰে এই ঘৰটো মোক লাগে ৰে থাকিব দিব নি এয়াৰবিএনবি আছে নি খেৰৰ ঘৰ তোমাৰ আৰম্ভ খোলি গৈছে ভাই ৱাও পানীত চৰাইবোৰ চোৱা মোৰ এলাৰ্জিটো ভাল হৈ গ'ল আমি নেদাৰলেণ্ডে শিফ্ট হৈ লওঁ ইয়াতে একচুৱেলি মোৰো এলাৰ্জি ঠিক হৈ গৈছে তাই ইউএছ ইউএছ ল্যান্ড কৰাৰ লগে লগে এলাৰ্জি তাই তাতে সদায় হাজিয়াই থাকোঁ বেংগলোৰ কেনেকুৱা আছে ইয়াতে অহা পিছত নাই